Hello guys, good evening. কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি এতিয়া অকণমান ওলাই যাবলৈ লৈছো। অকণমান ফুৰি আহোঁগে বুলি ভাবিছো আৰু পূজাও চাম অকণমান। পূজা যিহেতু আজি নৱমী হয় আৰু আমি যোৱা হোৱাই নাই পূজা চাবলৈ। এতিয়া যাবলৈ ওলাইছো আৰু প্ৰথমতে আমি অকণমান এফালে যাবলগীয়া আছে, তাত যাম। তাৰ পাছত অকণমান চাম আৰু পূজা আৰু ক'ত কেনেকৈ কি কৰোঁ চাম, আপোনালোককো দেখুৱাম। ভিডিঅ'টো চাই থাকক। মই শুনি কৈছিলোঁ যে আমি এফালে যাম বুলি, এতিয়া এয়া আহি পালোহি। আপোনাক অকণমান দেখাইছোঁ। ইয়াত এটা প্ৰগ্ৰেম হ'ব আমাৰ জ্ঞান বিকাশ মইনা পাৰিজাতৰ ফালৰ পৰা। এইবিলাক চব ইমান ধুনীয়াকৈ পেইণ্টিং, এইবিলাক কিমান ধুনীয়াকৈ কৰিছে পেইণ্টিংবিলাক। এয়া চব স্নেক প্লাণ্ট হয় আৰু এইখিনি ওপৰত বটলবিলাক ধুনীয়াকৈ সজাই থৈছে। আমি আহিছোঁ এইটোৱে ইয়াৰ জেগালৈ। সুনয়ন, তোমাৰ নামটো কৈ দে। মোৰ নাম সুনয়ন হাজৰিকা। সুনয়ন হাজৰিকা। এতিয়া আমি এয়া পূজা চাবলৈ আহিলোঁ। এয়া পূজা মণ্ডপ এভাগ পাই গ'লোহি। মানুহ দেখিছে পূৰা ভিৰ। শেষ হোৱাই নাই আৰু এভাগ আছে আৰু লাষ্ট এয়া চাই যামগৈ ঘৰলৈ। আৰু এইফালে এতিয়া ন' এণ্ট্ৰি দি দিছে, পূৰা গাড়ী চাড়ী আহিব নাই দিয়া। এয়া পালোহি পূজা মণ্ডপ। চাই আহি ঘৰ পালোহি, জাষ্ট পাইছোঁহি। চাই ভালেই লাগিলে। দুভাগমান পূজাত বহুত ভিৰ আছিলে। এভাগত গুহা নিচিনাকৈ বনাইছিলে যে, তাততো বহুতেই ভিৰ। আৰু ৰাস্তাটো মানে সোমাই যোৱা ৰাস্তাটো বহুত সৰু ঠেককৈ বনাইছে, পূৰা ভিৰ মানে সোমাওঁতে। আৰু দুভাগমান পূজা আমি বাহিৰৰ পৰাই চালোঁ, ভিতৰতে সোমাবলৈ নহ'লে, বহুত বেছি ভিৰ আছিলে যে সেইকাৰণে। মোৰ মাথা চাথা বিষাই গৈছে, কিমান পেৰপু আৱাজ চাৰিওফালে। তাৰপিছত এতিয়াতো 10টাই বাজিলে। আমি আবেলি সময়তে ওলাই যোৱা। মাজতে এবাৰ ঘৰলৈ আহিছিলোঁ, মইতো খাই পিনি গৈছিলোঁ। বেছি গৰম উঠিলে, গৰম উঠা দেখি ঘৰলৈ আহি কাপোৰ চেঞ্জ কৰি আকৌ গ'লোঁ। আইনা আকৌ 12টা বজালৈকে চাই বোলে পূজা, আৰু চাই তাই হেনো। তাৰপিছত মই বোলো নহয় যাওঁগৈ, বৰষুণো পেলাব নেকি, এটুপ এটুপ মানে দিছে আৰু। সেয়াই আৰু ভালে লাগিলে বাৰু। এই বছৰটো গ'ল আৰু তেনেকৈ পূজা। নেক্সট বাৰ আকৌ আহিব। আৰু
এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা ঘণ্টিটো বজাই দিব, তেতিয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব। তেন্তে আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম। বাই বাই।